So hi hello friends, welcome to back my YouTube channel. So আপোনালোক সকলোকে মই এটা নতুন ভিডিঅ'লৈ আজি আকৌ স্বাগতম জনাইছোঁ। তো মই মানে কিছুমান বিশেষ কাৰণৰ কাৰণে ইউটিউবত বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। তো আজি মই গৈ আছোঁ চাইকেলিঙত। মই গৈছোঁ আৰু মোৰ লগত দুজন লগৰ গৈছে। এইপিনে লুহিত গৈছে আৰু আমাৰ এইফালে ৰেকিব গৈছে। তো ক'লৈকে যাওঁ কি কৰোঁ আমি একদম ভিডিঅ'টো শেষলৈকে চাই থাকক, শেষলৈকে চালে গম পাই থাকিব। আৰু এইফালে চাইকেল লৈ ধুনীয়াকৈ ওলাই ল'লোঁ। এইফালেও লৈ লৈছে চাইকেল, এইফালেও লৈ ল'লে চাইকেল। তো ওলালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক কি হয় কি নহয়। এতিয়া আহি পাই গ'লোহি নাহৰকটীয়া টাউন। নাহৰকটীয়া টাউনত মানুহ চানুহ নাই এতিয়া ৰাতিপুৱা যিহেতু ৰাতিপুৱা এতিয়া 5টামান বাজিছে, 5টা চাৰে 5টামান বাজিছে। মানুহ আছে মানে হ'লেও বহুত কম মানুহ। তো আজি ৰেলীটোত আমি আজি চাইকেলিংটোত আমি যাম জয়পুৰটো জগন্নাথ মন্দিৰ, ডিব্ৰুগড় জগন্নাথ মন্দিৰ। বহুত দীঘল মানে ইমানো দীঘল নহয় বাৰু, সাধাৰণ এটা চাইকেলিঙেই হয়। তো ইয়াৰ পৰা আজি জগন্নাথ মন্দিৰলৈ যাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া লাহে লাহে নাহৰকটীয়াৰ পৰা অলপ আগলৈ বাঢ়িলোঁ, মানে নাহৰকটীয়াৰ পৰা অলপ আগলৈ আহিলোঁ। অকণমান ভিতৰীয়া ৰাস্তা দি আহিছোঁ নাহৰকটীয়াৰ পৰা। এইফালে মন্দিৰ দুটা গৈ আছে আৰু এইফালে মই আগবাঢ়ি আছোঁ আৰু লাহে লাহে। লাজু কি খোঁজে রে লাহে কই যৌবনা মরমুর বুকুত লই তো এতিয়া আহি অলপ আগত ৰখিলোঁ। বহুত দিনৰ পিছত ভাগৰ লাগিছে, পানী চানী খাই লওঁ। এনে সেইটো পানী চানী খাই লওঁ, মই পানী চানী খাই লওঁ এতিয়া। তো এতিয়া পানী চানী খাই আকৌ দমটো খাই মেলি আগবাঢ়িলোঁ আৰু লাহেকৈ। এতিয়া গৈ আছোঁ আৰু একদম ধুনীয়াকৈ গুচি দি যায়। এইকেইটা আগত পালেগৈ, মই অলপ পিছত থাকি গ'লোঁ বাৰু। একো নাই, খাই যাম লগতে। আহি এইখিনিতে আগত অলপ ৰখি ল'লোঁ, কাৰণ চাইকেলখন মানে অলপ প্ৰব্লেম দিছে কিবা এটা। গৈ পিনে লগৰটোৱে ঠিক কৰি লৈছে। সৰু বেলেগ একো নাই, ব্ৰেকৰ প্ৰব্লেম এটা দিছে। ভাগৰ লাগিছে সেইকাৰণে ৰখি ল'লোঁ ইয়াতে। হৈছেনে? ৰ'দটো লোৱা নাই দেখা যাব, ঠাণ্ডা হৈ আছোঁ আৰু বিনামূলীয়া পাউডাৰ খাই পাউডাৰ এৰি থৈ গৈছে। পাউডাৰখিনি খাই গৈ আছোঁ আৰু ৰাস্তাটো বৰ এটা ডাঙৰ ৰাস্তা নহয়, ভিতৰীয়া জেগা যিহেতু সেইকাৰণে বৰ ডাঙৰ ৰাস্তা নহয়, সৰু ৰাস্তা, পকা ৰাস্তাই হয়। খালি ছাইডলৈ অলপ বনাই আছে এতিয়া, ধূলিও হৈ আছে। আগফালৰ পৰা বৰ ডাঙৰ গাড়ী এখন আহিলে, পাঞ্জাৱ বুটি এখন, এইপিনে নামিতে গোটেই ধূলি এৰি থৈ গৈছে এখন। ৰাস্তাটো ইমান ঠিক নহয়, অলপ বখলা আৰু ছাইডলৈ। রাজে রাজে মুরসু প্রেমত পুরু পুরু লাগে তুমি কাখতে রলে জানালে এনে লাগে তোমারে রূপতে উরে উরি মারি মনে বিচলি পড়িব খুঁজে তোমাতে অমরম হাসিছো তোমালে অমরম হিয়ারে কোনতে অমরম আহিবানো বলে মরম বুকুরে মাঝরে জানোই জান মরম ময়না জান জানোই জান মরম ময়না জান।
লাজুকি খোজে রে লাহেকৈ যৌৱন মৰম বুকুত লৈ লাজুকি খোজে ৰে লাহেকৈ যৌৱন মৰম বুকুত লৈ আহিবাৰে তুমি সঁচাকৈ নিভাজি ৰাখনে আছে ৰৈ লাহে লাহে তুমি কাষলে আহি মোলৈ চাই মাৰিবা মিচিকি হাঁহি ৰাখিছো জানানে তোমাকে ভাবি বুকুৰে মৰম তোমালে বুলি মৰম হাচিছো তোমালে মৰম ইয়াৰ কোনতে মৰম আহিবা বোলে মৰম বুকুৰে মাজৰে মৰম হাচিছো তোমালে মৰম ইয়াৰ কোনতে মৰম আহিবা বোলে মৰম বুকুৰে মাজৰে জানৈ জান জানৈ জান মৰম মইনা জান জানৈ জান জানৈ জান মৰম মইনা জান ভাগৰ লাগিছে নে হৰিণী নয়নী চকুৰে নাচাবচোন তেনেকে লাজে লাজে এতিয়া দলংখনৰ পৰা নামি ওলাই আহিলোঁ আৰু আকৌ আমাৰ যাত্ৰালৈ মানে যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু এতিয়া এনেকৈ অলপ দোকান বজাৰৰ মাজেদি আৰু টাউনি এটাৰ পৰা ৰাস্তাটো অলপমান দোকান চোকান আছে অলপ ভিৰ ভাৰ আছে তেনেকৈ আগবাঢ়ি আছোঁ আৰু ইয়াতো ধূলি বহুত ৰাস্তাটো ধূলি হৈ আছে ৰাস্তাটো ঠিক নহয় বেয়া ৰাস্তা ইয়াৰ পৰা আৰু আধা কিলোমিটাৰমান হ'ব আমাৰ জগন্নাথ মন্দিৰ ব্লগটো ৰেগুলাৰলি চাই থাকক ফাইনেলি গাইছে আপুনি দেখিবলৈ পাইছে গাইছ আহি ফাইনেলি এতিয়া পাই গ'লোহি জগন্নাথ মন্দিৰ এইপিনে জগন্নাথ মন্দিৰ আৰু এইফালে আমাৰ পণ্ডিত দুটা আহি আহি পাই গ'লোহি আৰু এইটোৱে হৈছে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ য'ত বহু দূৰ দূৰৰ পৰা মানুহে ইয়াত পূজা কৰিবলৈ আহে আমিও ভাবিলোঁ আহোঁ বুলি তো ইয়ালৈকে আহিলোঁ কষ্টৰ ফলে পালোহি আৰু ভগৱানক পূজা কৰোঁ আৰু এতিয়া আহি পাই গ'লোঁ মন্দিৰলৈ মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ পূজা চূজা কৰি হ'ল মানে ভাবিলোঁ ভিতৰতে এপাক ফুৰিলোঁ ইমান দিনৰ মূৰত আহিছোঁ তাতে চাইকেলিং কৰি ভগৱানক নিশ্চয় ভাল কিবা এটা বিচাৰিবলৈ যি মনৰ হেৰি আছিলে বিচাৰিলোঁ আৰু এতিয়া ইয়াতে অলপ ঘূৰা মেলা কৰি লৈছোঁ যিহেতু আজি ব্লগটো ইমানতে থলোঁ আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আৰু এতিয়া ঘৰলৈ ঘূৰিব লাগিব যিহেতু
আহোঁতে আমাক 5 ঘণ্টামান লাগিলে তো তেনেকুৱাই আৰু 4.5 ঘণ্টা 5 ঘণ্টা লাগিব ইয়াৰ পৰা ঘূৰি ঘৰলৈ যাওঁতে মানে যোৱাতে মানে একো ভিডিঅ' চিডিঅ' কৰি নাযাওঁ আহোঁতে ভিডিঅ' চিডিঅ' কৰি আহোঁতে অলপ টাইম ল'লে এতিয়া অলপ টাইমটো শ্বৰ্ট হ'ব বুলি ভাবিছোঁ আৰু বেলেগ এটা ৰাস্তা দি যাম তো আজি ভিডিঅ'টো মানে আছিলে যদি ভিডিঅ' চাই ভাল পালে তো লাইক কৰিব ভিডিঅ'টো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো মানে চেনেলটো যদি নতুন আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব টাটা বাই বাই